ইমান ধুনীয়া গাড়ীখন কেনেকৈ পাজি মাৰিলে বাৰু মই যদি আগতে গম পালো হয় বান্ধি কুন্ধি ৰাখিয়ে থব পাৰিলো হয় এইটো কাৰণে আমাৰ অসমখন অধপতনে গৈছে মোৰ কিবা ভয় নালাগে নেকি ইমান ডাঙৰ যে চিৰিছ আপুনি দেখোন পেপাৰখন উল্টাকৈ পঢ়ি আছে উল্টাই হওক আৰু চিধাই হওক চালা পঢ়িব জানিলেহে ইছ বুঢ়াজন মানে পঢ়িব নাজানো নপঢ়ো বুলি নকয় পেপাৰ চোৱা কি চখ নোৱাৰিছোঁ আৰু এই বুঢ়াজনৰ পৰা মই অ বাবা চাওঁ ইপিনে শুনাচোন কিয় ৰাখো কি কথা সোনকালে কওক কিয় তাৰ খংটো একদম চুলি আগতে আছে মানে কথা এটা ক'ব আছে কি কথা আছিল সোনকালে কওক লাজো লাগিছে নহয় হেৰি তোৰ মাৰে ক'ত গৈছ মাক লাগে মাক দেখোন আপুনি 24 ঘণ্টা ৰুমৰ ভিতৰতে তলা মাৰি ৰখাইছে মাক লাগে মাহে ৰুমৰ ভিতৰতে কান্দি আছে কি কৰে কৰক মই আৰু যাওঁ ভাল খুব ভাল কান্দাটো স্বাস্থ্যৰ পক্ষে ভাল হে মাক কান্দি থকা আপুনি ভাল পায় কান্দাটো স্বাস্থ্যৰ পক্ষে ভাল হে ভাল যা 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 ভোক লাগিছে ময়ে গৰু নিছে খাই ল'ম আপুনি প্ৰেমানন্দ টেমা ঘৰ চিনি পায় নেকি বাৰু নাপাওঁ বহুত কেগা লৈ গ'ল নহয় মাইকীজনী ইমান দূৰত ঘৰটো চিনি নাপাওঁ চিনি নাপায় ন নাপাওঁ ইমান সুন্দৰ মদা আপোনাৰ কোচ কোচ হতাই নেকি নব নব মোৰ ডাঙৰ এইজনী মাইকী আহি কি যে কৰা হ'ব কিবা এটা কৰিব দিলে কিবা এটা কৰে এই মাক জীয়েক ক'ত যায় কি কৰে ক'ত কি খায় বাগিচাখনো চাব নোৱাৰে সিহঁতৰ পৰা নোৱাৰি দেই বহুত দিন হ'ল ন এইবোৰ কাম নকৰা কঁকালো দিনে দিনে পঢ়িহে আহিছে কি যে হ'ব আৰু নোৱাৰো নিজে কৰি খাব লাগিব যেন পাইছো আৰু দেই যি হয় হ'ব কৰিহে খাম আৰু চাহ হৈছে কি নাই দেও আজি মই পানকে যাওঁ বাপেকে ইহঁতে আছে কি নাই মাকেতো গ'ল গ'ল জীয়েকে আছে কি নাই বা ঠিক নাই আৰু ক'ত বা কি কৰি আছে না শুয়ে উঠা নাই নেকি এতিয়ালৈকে নোৱাৰিছো দেই ইহঁতৰ পৰা কি যে হ'ব এই বুঢ়া বয়সত সিহঁতৰ কাম কৰিলে মা কৰিলে চাওঁ ইপিনে আহাচোন ভগৱান গোবিন্দ তুমি তোমাক এইটো কাৰণে কোনো ল'ৰাই পচন্দ নকৰে মই আজিয়ে ক'ৰবাত এটা ল'ৰা ফাইনেন্স কৰিবই লাগিব জলে যাই থাকা সন্ধিয়া কিন্তু সোনকালে ঘূৰি আহিবা নহ'লে দেখি যায় নহয় এয়া 3-4 বাটাম বাপেক একেবাৰে চাইজ লগাই দি মানে কালি কিবা কৰি চাউলকেইটা লৈ আহিলে বুজিছেনে এতিয়াতো আৰু বাকী বস্তু লাগিব চুৰ কৰাৰ বাহিৰে মোৰ আৰু উপায় নাই আৰু আপুনিও বেয়া নাপাব অকণমান সহায় কৰি দিব মোক 50-50 বুজিছেনে 50 আহিব একদম সাৱধান দেই বলো একদম সাৱধান মানুহ চাই থাকিবা মই একদম 50-50 দেই
200 300 নাই 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 দামীটোহে ল'ব লাগিব বা 50-50 কথা আছেতো চোৰ মোৰ হিলযোৰ নিলে ধৰক কোন আছে চোৰ ও বা এইজন দেখোন বৰ গভাত চুৰ ইফালে আকৌ বৰ ধুনীয়া ছোৱালী দেই যা 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 ও চুৰদা ও ৰব হে ৰব ও চুৰদা ও চুৰদা প্লিজ হিলযোৰ দিয়ক না মোক নাই 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 এই আপুনি কিয় বুজি নাপায় ধুনীয়া ছোৱালীজনীৰ কথা পাইছেনে দুটা মানুহ আছে আমি 50-50 বুজিছো তাৰ বিনিময়ত মই মামলেট দিম আপোনাক মামলেট দিবি না কিমান কিমান 50 টকা নহ'ব দে নহ'লে 25 টকা দিম হ'ব নহ'ব দুটা মানুহ আছো ভাই আমি 15 টকা ল'ব দিয়ক নহ'ব আপুনি জ্ঞানী চুৰ 15 টকা হ'ব নাই 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 তেতিয়াহ'লে 5 টকা দিম দিব দিবি কিয় নিদিম আকৌ গোপনে দিম আকৌ গোপনে দিম হয় নি গোপনে দিম কথা আছে দিব লাগিব দেই দিম আমাৰ দুটা মানুহ আছে কিন্তু দিমে আপোনাক 50-50 5 টকা লাগে লওক ঐ যাওক দিয়ক বাপৰে বাপ দিনটোৰ ভিতৰত কষ্ট কৰি তাতো আকৌ 50-50 ঠাই এই ভালে হ'ল মোৰ পুৰণা হিলযোৰ চুৰে নিলে এতিয়া মই নতুন হিলযোৰ পাম দেউতাৰ পৰা এবাৰ দামী হিলযোৰ ল'ম ভালে হ'ল বাইদেউ ও বাইদেউ হে হয় ভণ্টি ও ভণ্টি এই হিলযোৰ তোমাৰ হয়নে কি হিল হিল এইযোৰ মোৰ হিল নহয় কি তুলিব লাগিব আৰু তোল আৰু চাইকেলখন চলাব লাগিব মই বুঢ়া নহয় তই ইমান ডাঙৰ ল'ৰাটো মই দাঙি আনি আছো হা আপুনি খালি ছোৱালী চোৱা ধান্দাতে থাকে হা আপোনাৰ এতিয়া বয়স হাফ চেঞ্চুৰী মাৰো হৈছে গম পায় খালি ছোৱালী লাগে মোৰ মানে খালি কেতিয়া চাব আপুনি চচনি মাৰা চেঞ্চুৰী তোমাৰ মাৰা চেঞ্চুৰী হা আপুনি খালি আপোনাৰটো ভাবে মোৰ কিবা মন নাযায় নেকি এইয়া হেৰো ছোৱালী কিবা গৰু ছাগলী পোৱালি নিহাটো যে মই খুজিলেই দিম মোৰ কিবা বিয়া পাতিব মন নাযায় নেকি আপুনি খালি আপোনাৰ কথাই চিন্তা কৰে হা আপুনি ছোৱালী কিমান চাই মোৰ কাৰণে চাই লওঁ মোক আজি এজনী ছোৱালী দিবই লাগিব আপুনি বজাৰৰ পৰা কিনি দিয়ে কিবা কৰি দিয়ে আপোনাৰ কথাই বজাৰৰ পৰা কি ছোৱালী পায় নি গৰু ছাগলী হ'লেতো মোক কিনি দিম হা কেনেকে দিম কচোন মানে ঘৰত যাব লাগিব সুধিব লাগিব তেতিয়াহে ঠিক আছে তেতিয়াহ'লে চিন্তা নহয় জুলটো হ'ল না আপুনি চলক আপোনাক একদম অক্ষয় কুমাৰ নিচিনা দৰে লাগে হিৰ' নিচিনা লাগে আপোনাক হিৰ' নিচিনা চলক মানুহ দেখা পাব আপুনি চলালে মানুহ দেখিব হিৰ' চিন্তা নকৰিবা মানুহ নকওঁ কথা চিন্তা কৰিব মোৰ কামটো কৰিলে হ'ব হ'ব হৈ যাব ধুনীয়া এই ছোৱালী পৰি যাব দেউতা অ দেউতা সফল ডেকা নিচে ঘূৰি ফুৰে দেই নাই হ'বলা ইয়ে মাটি থাকিলেও নুশুনে শুই আছে হ'বলা টোপনি মাৰিবহে বিচাৰে অ দেউতা অ আছে নাই কি যে শুভ কামৰ দিনা আপুনি টোপনি মাৰি থাকে দেই একদম ডেমকিয়া টনি খাইছে হ'বলা ৱাহ কিহত তলা দেই অ দেউতা আপোনাৰ ব্ৰেইনত হ'বলা তলা লাগিছে দেই অ এতিয়াহে গম পাইছো আঠা লগা প্ৰেম ছেকেণ্ড মানুহজনী তাত লিলিমাৰ প্ৰীতি ঠিক আছে গৈ আছো দেউতা পিছে আপুনি আগে আগে মই পিছে লিলিমা স্পৰ্টত ধৰা পেলাও স্পৰ্টত গৈ আছো দেখোন কোনে পাই আৰু এতিয়া অক্ষয় কুমাৰ হ'ব লাগিব পুৰাটো আৰু হমেই আৰু চেঞ্চুৰীটো মাৰিলোৱে আৰু এই শুনো খুৰা কাক কৈছে এই আপোনাকে কৈছে কি আৰু এই পাহাৰৰ বেজটোৰ ঘৰনো ক'ত পাহাৰৰ বেজটো হয় সেই মোৰ যেন ডাঙৰ বেজ থাকোঁতে পাহাৰৰ বেজ আৰু
পাহাৰৰ বেষ্টটো ঘৰ সেই টিংঘৰটো দেখিছেনে সেই টিংঘৰটো যে সেই মানুহটো যে বহি আছে এইটোৱে বেষ্টটো বৰ ডেঞ্জাৰ বেষ্ট ভালকে দেই ভালকে তুমি এতিয়াতো ছোৱালী হৈ আছে অলপ ভালকে এই বেষ্টটো বৰ চকু বেয়া হয় নেকি ভালে হ'ল আপুনি আগতে কৈ দিলে মোক হয় নেকি ঠিক আছে মাইনা কিবা হৈছে বোলে নাই হোৱা যে চিন্তা নকৰি এতিয়া মই এফালৰ পৰা কাটি চব গোটাই আনি দিম বেমাৰৰ ঔষধ চিন্তা নকৰি ডাঙৰ ডাঙৰ মোৰ হাজিৰাটো আছে কোনোবা আহিছে মানে তই যা এনে দে একদম সঁচা কথা কাকো নকবি দেই 2 টকা মান দি দিম কিবা কাম আছিলে নেকি বাৰু কাম আছে কি মানে মোৰ বহুত দিন হ'ল ল'ৰা এটাও পোৱা নাই কোনেও ভাল নাপায় ছোৱালীজনী দাং কাটি নেকি ঠিক আছে বাৰু কিমান বছৰ মান হ'ল কচোন বাৰু এতিয়া মোৰ হৈছে 16 বছৰ ঠিক আছে মই এনে কাম চাম নকৰোঁ এই পইচা অলপমান লাগিছিলে কিমান লাগিব বেছি নহয় 1.5 লাখ মান ল'ৰা পতাই দিয়া কামটো বহুত টান কাৰোবাৰ মাৰ খাব লাগে কাৰোবাৰ পিটন খাব লাগে বৰ ডেঞ্জাৰ কাম এই সিদিনাখন মই হেৰিত গ'লোঁ সীতা দখলাত তাৰ ককাইকেইটা হাতী সমান ডাঙৰ তই তাক মই বৰাই দিছোঁ এই কেক কৰা দাখনৰ লগতে দেখা পাই ভয় খাই গ'লে নহয় মোক বাপৰে এই নকৈছোঁ আৰু ঠিক আছে মোক কিবা এটা দিলে ভাল হ'ব আৰু মই এয়া পাতৰ ঔষধ এটা দিম নহয় একদম কিবা কিবি হৈ মানে ল'ৰাটোৰ তোৰ পিছে তই তাৰ আগে গৈ থাকিব পাৰিবি নাহাঁহিবি লাজ নকৰিবি হা ঠিক আছে কিবা এটা দিলে ভাল হ'ব আৰু বিচাৰিছো দিবই লাগিব আৰু এইখিনিকে ৰাখকচোন এতিয়া হ'ব কামটো মোক কৰি দিব লাগিব দেই একদম 4000% চিয়ৰ কৰি দিম কামটো এইখিনি ভিতৰতে কৰিব লাগিব আজিয়ে কৰি দিম এতিয়াই কৰি দিম ৰ এইডাল এই আমাৰ ঘৰৰ ঘোঁৰা ৰছীডাল এই ঘোঁৰা ৰছীডাল তাৰ ভৰিত বান্ধি দিবি বান্ধি দি একেবাৰে ঘটতক আহি পেলাই তোৰ ভৰি তলতে শুই থাকিব একেবাৰে শুই থাকিব বান্ধি দিবি তাৰপিছত এই পাতটো নহয় মই বান্ধি দিছোঁ ৰ এইটো ল একে তাৰ ভৰিতে বান্ধি দিবি এতিয়া হ'ল আৰু যা মই একে ৰ'দত শুকাই কিনাই মৰিছোঁ ঘৰটো বনাই ল'ব পৰা নাই মন্দিৰটো ডাঙৰ কৰিব খুজিছোঁ ইমান কৃপণ মানুহ অলপ দিয়া হয় ভাল আছিলে হ'ব যা পইচা নল'লেও ভাল আছিলে ছোৱালীজনী বেয়া নহয় আপুনি চিন্তা কৰিব নালাগে বুজিছে মই আপোনাক মিনিটে 500 টকাকৈ দি থাকিম হ'ব বাৰু আপোনাৰ কোৱাটোকে মানিছোঁ যদি কিবা 19-20 কৰে কিন্তু ছেকেণ্ডত 1000 টকাকৈ লাগিব কিন্তু হ'ব চিন্তা কৰিব নালাগে আৰু লগতে চিকেট এটা খুৱাব লাগিব কিন্তু দেই চিগাৰেট খায় হ'ব দিয়ক চিগাৰেটহে খাব কলিজাটো নাখায় আজি এই বানুটো আৰু এবাৰ লগ পাইছোঁ নাজানো বা আজি কি বা কৰে মোৰ লগত পিছে এবাৰ পলাটোৱে ভাল হ'ব সেইদিনা বেয়া কাম কৰা নাছিলে ল'ৰাটো মোক চেণ্ডেলযোৰ আনি
নল'লো ইমান মৰম লগাকৈ চাই আছে ল'ৰাজন পিছে কি কৰোঁ বাইদেউ শুনকচোন মই আপোনাক 13-14 বছৰ আগত লগ পাইছোঁ নেকি মোক হয় তেনেকুৱা যেনে লাগিছে নহয় 26-27 বছৰমান হৈছে তোমাৰ যদি মনতে নাই তুমি আকৌ কৈছা কিয় এনেকুৱা বাৰু যিয়ে নহওক বেয়া নাপায় যদি কথা এটা কওঁ কালি অলপ লগ কৰিব পাৰিব নেকি নৈ কাষত কিয় কথা আছে আকৌ কি কথা আছে কালিলৈ কম দিয়া এতিয়া কোৱা মই যাব নোৱাৰোঁ নহয় কাইলৈ কম দিয়া মই বহুত ব্যস্ত আজিকালি মই ক'তো যাব নোৱাৰোঁ তোমাৰ সময় নাই মই জানো মোৰ বিশ্বাস আছে তুমি কালি আহিবা নৈ পাৰত ঠিক আছে কালিয়ে দেখা যাব আৰু গুচি যোৱাই ভাল এই শুনকচোন অলপ গ'লে গ'ল কথাটো বেয়া নাছিল কি কৰোঁ এতিয়া মই আহিব লাগিব যি নহওক যি কথাই নকওঁ কালি শুনিবই লাগিব অ' দেউতা কি লাইন মাৰি আছে অ' লাইন মাৰা নাই নহয় লাইন মাৰা নাই ল'লোঁ বৰ ধুনীয়াকৈ এটা ল'লোঁ ল'লোঁ নহয় তেনেকৈ কি ল'লে বিয়া পাতি ল'লে নাই বিয়া পতা নাই নহয় মই এই ঘৰ ল'লোঁ ধুনীয়াকৈ এটা ঘৰ ল'লোঁ এই বলা বলাই দিব ঠিক আছে ভিতৰত নাযাওঁ মই প্ৰথমতে কথাটো মাইক কম আপুনি মায়ে থাকিলেহে ক'বা তোমাৰ মায়ে নাই বলা বলা ভিতৰলৈ বলা। বলক, বলক। তুমি আহিলা তোমাৰ কাৰণে মই বহুত সময় অপেক্ষা কৰি আছোঁ পিছে মোৰ আহাৰ কোনো প্লেন নাইতো এইফালে আহোঁতে তোমাক দেখা পালোঁ যিটো সোমাই গৈছোঁ পিছে মামাক তুমি কালি লগ কৰিবা কিতাপ কিয় তুমি নোকোৱা কিয় নিজে কালি গম পাবা দিয়া মামাই ক'ব গোটেই ডিটেইলছ প্ৰথমে তুমি ক'লা আৰু যদি মামাক সোমাবা মামাই মোৰ আৰু চব ঠিক আছে বাৰু কালি কি দিয়ে চাম নহয় পিছে ল'ৰাজন বেয়াও লাগে নাই কালি দেখা যাব হেৰি নহয় অকলে অকলে বহি আছা যে ব'লা বঢ়িয়া বতৰ বিহুৰ বতৰত অকণমান বিহুকে নাচো বিহু মাৰে পিছে আপুনি ক'ৰ পৰা ওলালেহি ক'ৰ পৰা নোলাম তোমাক দেখা পাই ওচৰ চাপিলোঁ হেৰি নহয় তুমিতো জানাই পুলিচ মোৰ চাকৰি আৰে আণ্ডাৰ মেট্ৰিক পাছ চিন্তা কৰিব নালাগে দৰমহা বহুত দুদিনমান পিছত মই এৰোপ্লেন কিনিম এৰোপ্লেন এৰোপ্লেন কিনে পিছে ভৰিত জোতা নাই তাকো চেণ্ডেল পিন্ধিছে এপাত বেলেগ নহয় মানে ৰধলা তুমি বুজা নাই মোৰ নাম ৰধলা নহয় মোৰ নাম ৰমলা চৰি ৰমলা আচলতে জোতাত এয়াৰ কণ্ডিশ্যন নাই নহয় সেইকাৰণে মই চেণ্ডেল পিন্ধিছোঁ গৰমৰ দিনটো আৰু এইটো লেটেষ্ট ডিজাইনৰ এপাত বেলেগ ইপাত বেলেগ চেঞ্জ কৰি পিন্ধি থাকোঁ হেৰি নহয় বিহুৰ বতৰ কোনো নাই পথাৰত ব'লাচোন ব'লা অকণমান বিহু নাচো মোৰ এতিয়া বোলে সময় নাই ৰমলা নহয় মানে ৰমলা শুনাচোন শুনা ৰমলা নহলে পলুৱাই নহলে চুচুৰাই পাতি
ছাৰ কি হ'ল অ ছাৰ এই নাওমান উঠি দিয়কচোন তাৰ পৰা উঠি দিয়কচোন অকণমান কিয় উঠিম মই তোতকৈ চিনিয়ৰ নহয় মানে মই বহিব লাগে চিনিয়ৰ মানে আপুনি এতিয়া মোক চিনিয়ৰ পিনিয়ৰ নক'ব কথা আছে কিয় কিয় থানা বনাবৰ কাৰণে চৰকাৰে কিমান টকা দিলে হে সেইবিলাক মই নাজানো আজি ইয়াৰ ঘৰৰ বাৰান্দাত থানা কালি সেই স্কুল ঘৰৰ বাৰান্দাত থানা মই জানো নহয় হে আৰু এই ড্ৰেছৰ নামত এই বেজ নাই আপোনাৰো নাই টুপি নাই তেনেকে থানা চলাব হৈছে টুপি মোৰ আছে টুপি আছে সেইটো টুপি নহ'ব মই আজি চব গম পাইছোঁ ছাৰ মানে অকণমান বহিব দিয়ক না মানে অকণমান মই মানে ভাগৰ লাগি আহিছে সেই ৰমলা যে ৰমলাত পালো মানে বাটতে অকণমান নাচি বাগি দিলো আৰু মই গম পাইছো মানে বিৰাট ভাগৰ লাগিছে অকণমান বহন দিয়ক না সেইকাৰণে তোৰ দেৰি কৰি আহিছ মানে হেৰি দেৰি অলপ হয় তাৰমানে আপুনি এটা আহক নাই ক'লে মই বহো এটা মানে কথা আছেতো গম পাইছো দে চব গম পাওঁ মই টকা পইচাখিনিৰ হিচাপ পত্ৰখিনি মইহে জানো নকওঁ মই কাকো নকওঁ আপুনি যে থানাও বনোৱা নাই আপুনি যে টকা খাই ঘৰো বনোৱা নাই মিছা কৈছো আৰু নকওঁ মই কাকো স্কুলৰ ঘৰৰ বাৰান্দাত অমুকৰ চোতালত থানা বনাই আপুনি গাঁৱৰ ৰাইজক ঠগি আছে আচ্ছা হেৰি নহয় এই মোৰ কাম কি আছে এনে আজিৰ কেছ কি আছে আজি বহুত দূৰৰ পৰা ছোৱালী আহিব একদম ঠিক কবা কাকো নকবা তাৰমানে আপুনিও পখিলিৰ পিছে পিছে নকওঁ আপুনি কিমান ভদ্ৰমা নকওঁ কাকো এই পইচা পাতি কিন্তু আমি দুটাই ভগাই লওঁ কি কোৱা মই অলপ বেছিকে ল'ব আৰু চিনিয়ৰটো ল'ব হেৰি বহক না আপুনি বহক মই বহি আছো খাই থাকে চিঞৰি থাকে নাজানো চাৰ্ট ফিটা ধৰ কোনোবা ৰূপহী ব্ৰেক মাৰ থানাৰ আগত কেনেকে আহিব লাগে নাজানো চাৰ্ট ফিটা ধৰ আপুনি বহি থাকক মোৰ চাই বৰ ভয় লাগিছে আহিছে কোনোবা আহিলে তোৰ বম লগাইজনে আহিছে মোক বচাওক ছাৰ মোক বচাওক ছাৰ মোক বচাওক কি হ'ল না লৈহে গ'ল কি লৈ গ'ল কাষ্টমাৰ আহিছে কোৱাচোন কোৱা কি হ'ল নাই মানে ছাৰ মই আপোনাক মোৰ মনৰ কথা কম মানে এক মিনিট মনৰ কথা মানে হেৰি নহয় আপুনি ছাৰ বহক আপুনি বহকচোন চেয়াৰখন মই এৰি দিছোঁ এই আমাৰ ছাৰজন মানে অকণমান খঙাল মানে মনৰ কথা মোকেই কোৱা মোৰ স্বামীয়ে মোৰ পলাই লৈ গ'ল মোৰ স্বামীয়ে মোৰ ভণ্টি পলাই লৈ গ'ল বৰ বেয়া কথা হ'ল তেতিয়া বাৰু তুমি ক'ত আছিলা লগত নাছিলা মোৰ মানে সেইটো সময়ত এইটো মোৰ পুৰণি লাভাৰটোৰ লগতে চিনেমা চাব গৈছিলো তোৰ এই দোষা কিয় হৈছিল তই জাননে ৰ'বচোন আপুনি মনে মনে থাকক কি ৰ'ব কৈ থাকে খং নকৰিবচোন এই আপুনি খং কৰিলে কথা কিন্তু বেয়া হৈ যাব মানে কি মানুহগৰাকী আহিছে মই অলপ বেলেগ চিন্তা কৰি আছো নাই এইটো হ'ব লাগিব তই এতিয়াই তাক লকাপত ভৰাই দে লকাপত ভৰাই দে এই ছাৰ আমাৰ থানাত লকাপ আছে কোনোবা খাতাম পৰীক্ষা লকাপ এটা দি গৈছিল নহ'লে জৰি দি এই এয়া দি থৈ দিয়া এই খুটি তলত ছাৰ নোৱাৰো দে মই এই অবলা নাৰীজনীক মই তেনেকে ৰছীৰে বান্ধি থব নোৱাৰো কিয় নহিবা দৰকাৰ পৰিলে মই তোক মোকো ৰছীৰে বান্ধি থব মোকো আপুনি সেই লকাপত ভৰাই থব তাৰ লগত থৈ দিম আপুনি কাৰ আগত কথা কৈছে হ'ব বাৰু জুনিয়ৰ কিন্তু পইচা খোৱা চিনিয়ৰ বৰ কথা নহয় মই কৈ দিম চব কথা আপোনাক মই কেয়াৰ কৰি থকা বুলি ভাবিছে নেকি ছাৰ ফিটা ধৰ আপুনি যিমান ফিটা ধৰিছে নহয় তাতকে মই বেছি লেগুত ধৰিছো মই নহয় মানে ছাৰ আপুনি মিছাতে খং খাইছে মোৰ অৱস্থাটো জানে আপুনি বৰলা হৈ আছো দেখা নাই এপাত চেণ্ডেল বেলেগ তুমি একেবাৰে চব উল্টা পুল্টা পিন্ধি আহিলা আজি নহয় মোৰ সদায় উল্টা পুল্টা মগজু উল্টা পুল্টা হৈ থাকে আচলতে ছাৰ কি জানে এই যে ছোৱালীজনী আহিলে মানে মহিলাগৰাকী
তেওঁক মানে কি মই নিজৰ কৰি ল'ব বিচাৰিছোঁ আৰু হয় মানে শুনক মোৰ কথাটো শুনকচোন আপুনি ভালকে মানে তেওঁতো আৰু স্বামীটো গুচি গ'ল গতিকে মই ল'ম বুলি ভাবিছোঁ আপুনি কিয় বিধি পথালি দিছে ন হা ক'ত গ'ল পলাই গ'ল চব আপোনাৰ কাৰণে হৈছে পইচাও নাপালোঁ তাইকো নাপালোঁ ফিজো নাপালোঁ এতিয়া কি হ'ব এতিয়া কি হ'ব মই মৰিলোঁ বোৱাৰী বোৱাৰী কি আপুনি কাক বোৱাৰী এখন মোৰ ভাগিনে দি পঠিয়াইছিলে মোৰ ভাগিনে মাতে লুকাই আছে সি এখন দিব দিছিলে পঢ়ি পেলাই চহীটো কৰিব দিছিলে আৰু তহঁতে বোলে প্ৰেম না কি আই লাভ ইউ কৈছ আমাৰ হ'লে তেনেকুৱা নাই মোৰ মাইকীটো মোকে ভাল পাই মই তাক ভাল পাওঁ বাছ পলাই লৈ গ'লো তহঁতৰ এইবিলাক কি দলিল চলিল দিয়া আৰু কিন্তু এটা কথা দেই একদম উত্তৰ দিলে হ'লে কিন্তু মিয়াদি উত্তৰ দিবি একচনীয়া নিদিবি এইবিলাকৰ ঠিক নাই আজিকালি বাৰু ঠিক আছে কাইলৈ নদী পাৰলৈ আহিব দিব মই তেতিয়া তাতে উত্তৰ দিম উত্তৰ এতিয়াই দি দে সৌৱাতে লুকাই আছে মোৰ ভাগিনে ভাল আছিলে মানে ভেজাল এইবিলাক কি যে কৰোঁ নেলাগে মই কাইলৈ দি দিম নহয় উত্তৰ বাৰু ঠিক আছে কাইলৈ উত্তৰ দিবি কিন্তু মিয়াদি দেই একচনীয়া নহয় একচনীয়াৰ ভাল নাপাবা কাইলৈ উত্তৰ দিবি মই ভাগিনক কৈ দিম ভাল হ'ল ঐ ভাগিন কাম হৈ গ'ল ঐ ভাগিন এই কাম হৈ গ'ল নকবা বলক মামা ঘৰলৈ যাওঁ এই এতিয়া বলক বলক বিয়া কালি মানে পাতিবা আৰু ন ছাৰ এই কাষ্টমাৰ এনেকে ভাল কাষ্টমাৰ নাহিব নেকি মানে অলপ মুকলিলৈকে যাওঁ বুজিছে নাই চোতাললৈকে যাওঁ বাৰাণ্ডাৰ পৰা চোতাল যাওঁ তেতিয়া পথাৰখন পাম হা এই ধৰকচোন ধৰক এই চেয়াৰখন অলপ এইখন ধৰক ইয়াতে ভাল কাষ্টমাৰ আহিব হা চেয়াৰখন দিয়ক আপুনি বস্তাটো আনক সদ্যহতে বস্তাতে বহি থাককচোন আপুনি কাষ্টমাৰ মই থাকিলেহে আহিব মই চাই নে তুমি চাই যিকোনো ছাৰ হ'লে হ'ল আৰু আপুনি ছাৰ ফিটা ধৰ মই ইন্সপেক্টৰ লেগুধৰ জানে চবেই জানে পৃথিৱীত আহক আহক ছাৰ ফিটা ধৰ কি কৈছা ছাৰ একটা আমার মস্ত বেদাল স্যার এই শুন এবার কি স্যার চশমা এই আল্লাহ এই স্যান্ডেল স্যার মাফ করে দেন স্যার ভাই ফেলা এবেলা লক পোস্টালা ছাৰ আপুনি থাকোঁতে কি হে স্যার বসতে দম না বিশা এই নবহি বেলা কি হ'ল প্ৰব্লেমটো ক ঘটনাটো কি ক না স্যার না একটা দিলে তো বিয়া করলাম স্যার তিনটা করলাম স্যার বিয়া করার মন যায় বুঝছেন তখন আমার হো আর হো এইবিলাক কি কি গো এইবিলাক কি না স্যার এগুলা সব পোলাপান আমার সব আমার পোলাপান স্যার পোলাপান হ্যাঁ স্যার কি কলি তই কি কলি কেইটা বিয়া কৰাইছ তই স্যার তিনটা বিয়া হ্যাঁ স্যার আর গেটাগেটি কয়টা গেলে সব মিলে এক তুই একটা এক করে একটাই তাহলে মনে থাক এক করে একটা তার মানে 20টা 21টা 3 গুণ 21 ছাৰ ফিটা ধৰ এজনীয়ে 7টাকে দিছে আৰু কি নতুনকে বিয়া পাত তই হ্যাঁ স্যার আরেকটা মন যায় কি আমাদের স্যার মনটাই কুচকুচ করে স্যার মনটাই কুচকুচ কৰে দিলটাই কুচকুচ কৰে চুলি দাড়ি পকি তোৰে 400 মান বছৰ যেন লগা হৈছে আৰু বিয়া পাত হ্যাঁ নাই স্যার কালকে একটা বিয়া করছি কালিও হ্যাঁ স্যার মা গিয়ে মানে বাদ দে না স্যার আমি আইলে বুঝছেন ওখান মানে আরেকটা পাত্তা চাই এই ৰচোন ধৰ 3টা কৰাইছ কালি এটা পাতিছ আৰু এটা পাতিবি 5টা হ্যাঁ স্যার এই 50টা মান গেদাগেদি ছাৰ কি কৰো হে ইয়াতে 20টা আছে থাকক বাৰু তহঁত আমাৰ দেশৰ সম্পত্তি আচ্ছা এই হেৰি নহয় এই কালি যে ৰাতিপুৱা পাতিলি বিয়াখন অলপ মাতি দেচোন অলপ মোৰ ওচৰত ওই ফাতেমা ওই মা গেংকে হারাহারি আইছুন সাজ রাখছে ফাতেমা আইছুন আসো এইদিকে আসো হ্যাঁ নমস্কাৰ হ্যাঁ কালিহে বিয়া পাতিছে হ্যাঁ ছোৱালীজনীটো দেখাই শুনাই ভালেই ময়ো অংক এটা কৰি চাব পাৰোঁ দেখোন হেৰি কি নাম আছিল তোৰ নামটো কি আছিলে সারা মাঝে গেছে
স্যার আমার নাম আলতাফ। আলতাফ হ্যাঁ, আচ্ছা, স্যার। ঠিক আছে আলতাফ তই এই মতলিব গিলাখনক লৈ যা যা স্যার কোন যামু? সব সব লৈ যা শুন এফালে শুন এদিকে আসো হ্যাঁ তোর সব কারবার মই ঠিক করে দিম স্যার তই কেস সেটআপ করে দিম ইহঁতক লৈ যা বাচ্চাকেইটাক লৈ যা তই কালি বিয়া পাতিবি যা দিবেন তো? হ্যাঁ দিবেন দা হ্যাঁ স্যার আমি যাই। যা দেখে এইফালে যা এইফালে যা এইফালে যা ওই আই 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 হ্যাঁ যা ফাতেমা সব গ'ল স্যার ও স্যার এই ইয়াতে বকচোন আপুনি মোৰ অলপ কথা অলপ আছে তুমি বহ আৰে মোতকে আপুনিহে বেছি ছাৰ দেখোন এই বকচোন বহক সদায়তো তুমি বহিয়ে থাকা আজি কিয় নবহা? না আজি মোৰ ভাগৰ লাগি গ'ল এতিয়া বহি আৰে বহকচোন মোৰ হিচাপৰ কথা নাজানো নেকি মিছ ফাতেমা বেগম মানে এই ছাৰ আপুনি বহকচোন মই কিবা অলপ বেলেগ কথা পাতি আছোঁ তুমিতো কালিহে বিয়া হৈছা আলতাফৰ লগত আলতাফ হ'ল বুঢ়া মানুহ এজন দাড়ি চুলি পকি গৈছে আৰু তুমিতো ইমান সুন্দৰী যুৱতী এতিয়াও বহুত ছাৰ আপুনি অলপ টোপনি যাওকচোন ভাগৰ লাগিছে আপুনি মই বেলেগ কথা পাতি আছোঁ অলপ হেৰি নহয় এই মোৰ লগত বিয়া হ'বা কি হ'ল? নাই ছাৰ এই শিল পৰিছে শিল আপুনি শুই থাকচোন কি যে ডিষ্টাৰ্ব কৰি থাকে নহয়। এই হেৰি মানে কি মোক তুমি কি বেয়া পাইছা নেকি বাৰু কি হ'ল? হৰি অ হৰি অ ক'ত আছে এইফালে? কিয় দেউতা কোনোবা আহিছিল নেকি মাৰিবলৈ? কি হ'ল তোৰ এইবোৰ ক'ব লাগিল বগা বগা লাগিছে আৰু কিবা এটা বাৰু যি কি নহওক মোৰ কাৰণে দানা পানী চাহ পানী অলপ যোগাৰ কৰি আনিছা। হ'ব দেউতা হেল্ল' দেউতা ইমান দেৰি কৰিলি নে তই? হ'লে আৰু কিবা এটা দি কি ক'ম আজিকালি এটাও নাহে না বাৰু আজি ইমান গৰম ঐ কি হ'ল ঐ মামা আজি বেপাৰ বাণিজ্য ভাল নহ'ব নেকি? মোৰ কৰ এপিনে আমি বেপাৰ কৰিব অহা নাই ঠগিবহে আহিছো হয় নেকি? বেপাৰ কৰিব ক'ত আমি শাক তৰকাৰী বেচিছো নেকি আহিছে নেকি চাচোন চা অঁ আহিছে মামা। টিকা নিচিনা পাইছো কৈ আছে আহক অলপ চাই চিন্তি দান বৰঙণিটো দিব অলপ কি নহয় কি হ'ল হেৰি নহয় এই পেষ্ট এটা কি হ'ল এই ক'ৰবাত ঠুকে লাগি যায় আৰু কান্দা কুন্দা চিষ্টেম নাই ইয়াত খালি পইচাৰ চিষ্টেম আই ভাগিন কান্দিছে বস্তা এখন আনি মুচি দে চকুখিনি বাৰু উঠোন তোৰ একদম জন্ম হোৱা অৰিজিনেল নামটো কচোন একদম অৰিজিনেল নাম কবি মোৰ নাম চিৰা। টকা পইচা দিয়াটো তিতা হ'ব নেকি নাম দিয়ে চিৰা মোৰ বাবে সকলোৱে মীৰা। মিজা নহ'ব বাৰু কিহৰ কাৰণে অহা হৈছিল ইয়াত এতিয়াতো যি হ'ল হ'লেই আৰু কি হ'ল আপোনাৰ নিচিনা মৰা এটা পাম নে নাপাম? মই হ'লে নহ'বা মোৰ মাইকী আছে পাবি আগতে এই অলপমান 3 বস্তা 4 বস্তামান পইচা ভাগিন হয় মামা। ঠগা পইচা মোৰ লগত বেছি নাই। মই মৰাটো টাউনে চহৰে পিছাৰংকে পইচা খৰচে বোলে আৰু ক'ৰ পৰা দিম? কিবা এটা দি যা এই একো নহ'লে কি হ'ব বাৰু কিবা এটা দি যা মই যাম মই চিনি পাম নহয় একদম তোৰ কাৰণে পেটলা বতা এটা চাই দিম হ'ব যা পইচাই নাই দিবাই মনাই মোক টিউচন আৰু হ'ব যা ইমান দেৰি কৰি আছে আহক আজি ভাল কথা কিছুমান যাওঁ নে নেযাওঁ
গ'লে এসেকা দিয়ে নেকি যাওঁ দে ইফালে চাহ অলপ মাত দিব নেকি বাৰু অ' ৰাজা আহা বহাইব নেযাওঁ নেকি 3 ফুট আঁতৰত থকাই ভাল হ'ব পিছে যোৱাকালি দিয়া চিঠিখন পালা অ' পালোঁ পিছে আজিকালি ল'ৰাবোৰ ভৰসা কৰিব নোৱাৰি নহয় তুমি মোক পাবৰ কাৰণে কি কি কৰিব পাৰিবা বহাচোন বহা মই তোমাক নাপালে কি কৰিম জানা 2 কেজি চাউলৰ ভাত অকলে সিজাই খাম আৰু জানা সৌ কুৱাটো দেখিছা সৌ কুৱাটোৰ পৰা এবাল্টিং পানী তুলি আনি এই পানী বাল্টিঙতে মই ডুবি মৰিম এতিয়া কোৱাচোন তুমি মোক সঁচাই ভাল পোৱা নে অঁ মই তোমাক সঁচাই ভাল পাওঁ হা বাকি গীতকেই দিলো পূজা তুমি কোন জানো জানা দূৰণিৰ যতে আছা পুৰণি থালি বাকি গীতকেই দিলো পূজা তুমি কোন জানো জানা দূৰণিৰ যতে আছা গীতকেই দিলো পূজা তুমি কোন জানো জানা দূৰণিৰ যতে আছা সপোন দেখতে সঁচাকে কুশলে নিজান ভাঙি চিঙি আহিছা মনলে গীতে গীতে তুমি সাক্ষী বাজি ৰাতি পুৱালে পুৰণি থালি বাকি গীতকেই দিলো পূজা তুমি কোন জানো জানা দূৰণিৰ যতে আছা দূৰ বহুদূৰ তুমিতো আজি মোক ভাবিছো দিবলে এটি মোৰ নতুন ভাবিছো তাপনা এগছি চাকি মোৰ গীতৰ ৰচনা পুৰণি থালি বাকি গীতকেই দিলো পূজা তুমি কোন জানো জানা দূৰণিৰ যতে আছা আহিলা গুচি পুৰণি থালি বাকি গীতকেই দিলো পূজা তুমি কোন জানো জানা দূৰণিৰ যতে আছা বন্দে মাতৰম আৰু এসে ৰব মক্কেল কোনবা আইছে এই বাকিটো উলাম এই পইচা বল 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 ও শাহ কি হলো ঐ ছাৰ বেছি বেছি দম নিদিবি কালিলৈ ছোৱালী
আনিব যাব লাগে ছোৱালী 4 বস্তা টকা দি দিম 4 বস্তা টকা যাম ক'ত এই গাঁৱত যাম আহিলে যাব যাম টকা পইচাৰ কথা কেতিয়া যাবই লাগিব বৰ দম দি গ'ল দেখোন একো নাই দিয়ক পইচা পাতি আমাৰ কি জানে দম দিবই হ'ব দিয়ক আমাৰ পইচা আছে মতলব কি যে হ'ব মজনী ওলাই আছো মই চাইকেলখনলৈ গাঁৱৰ পৰা এপাক আহোঁ আপুনি কাপোৰ লৈ যোৱা হ'ব দাদা ভণ্টি ঐ ভণ্টি দেউতা ক'ত কি হ'ল দাদা আজি দেখোন হাঁহি মনেৰে নকবা ভণ্টি আজি বৰ সুখৰ দিন বুজিছা ক'ত বা থাকিলে প্ৰেমানন্দ টেমাৰ ঘৰ মোৰে ঘৰ আছিলে হ'বলা এইকেইটাকে সোধো এইকেইটা মানুহ না গৰু ঐ হয়তো গৰু মানুহে প্ৰেমাৰ ঘৰতো বা কোনটো আছিলে ঠিক মাথাটো চুলি তুলি খুৰাই পেলাব মন যায় এই ডাঙৰটোকে সুধিম কোনোটো কাম নাই নিমনিয়া বেমাৰে পোৱা দাড়িও ৰখাব নাজানে মোৰ নিচিনা লম্বা খাৰ মাৰিব নাজানে ডাঙৰটোকে সুধিম ছাৰ পুলিচ ছাৰ হেৰি নহয় কি কি মোকে সোধকচোন আহকচোন কাষ্টমাৰ যেন পাইছো ছাৰ ইফালে আহক মই কাষ্টমাৰ নহয় মই মানে এই হেৰি লাংগাৰদাং যে কাৰ্বি আংলং পৰা মই আহি আছো হয় নেকি আমাৰ ভাগি ল'ৰা এটা আছে নহয় ৰাজা আচ্ছা সি মোক কালি এইটো হাতত যে লৈ সৰু এচটা কি আছিলে কথা পাতিব পাৰে সেইটো ফোন মোবাইল ফোন আচ্ছা এটা কথা নহয় এনেই বিনা পইচাত কথা নাপাতো দেই আমি থানাৰ ডিউটিত আছো দস্তুৰমত বাপৰে বেয়া দম নহয় এনে কৈছো আৰু কথাটো আমাৰ ছাৰ হয় ছাৰ ফিটাত হয় এইটো নমস্কাৰ আচ্ছা সোনকালে ক বৰষুণ দিছে আমি পইচা পাতিৰ কথা আছে 4 বস্তা পইচা ল'ব যাব লাগে হেৰি কি কথা আছে সোনকালে ক এই ইমান ইমাৰ্জেঞ্চি না তহঁতৰ আৰে বৰষুণ দিছে দেখা নাই পইচা পানী পৰিলে পইচা বেয়া হৈ যাব বাৰু পইচা দিম পিছত দিম একেলগে কেতিয়াবা লগ পালে দি দিম কি তহঁতে দুটা ডকাইত না চোৰ হয় পুলিচ ছাৰ নমস্কাৰ মই পুলিচ জনমত দেখা নাই ছাৰ ভাল দে তই ভাল কচোন খবৰটো থাকে না পুলিচ কামটো কচোন কেনেকুৱা তাৰমানে কাম নাই মোৰ একো কাম নাই তই কি কামত আহিছ সেইটো ক আমাৰ এই প্ৰেমাদা মানে মোৰ দাড়িখিনি দীঘল না এই সোমাই যায় ইপিনে দাদা কি প্ৰেমা মানে এই প্ৰেমানন্দ ঠাচ নহয় কি এইটো প্ৰেমানন্দ দাস জানো তাৰ ঘৰটো কৈ দে পইচা দিম ছাৰ মই অথনি 4 বস্তা কৈছিলে কোনো মানুহ মই 2 বস্তামান দি দিম প্ৰেমানন্দৰ ঘৰ চিনি নাপায় শুনে প্ৰেমানন্দৰ ঘৰ চিনি নাপায় নাপাম মই বিখ্যাত মানুহৰ ঘৰ চিনি নাপায় বিখ্যাত কি ৰাইকক নেকি শুন মই কৈ আছো তই এই আগেৰে যাবি হা এই ৰাস্তা দেখা পাইছ নহয় দেখা পাইছো ৰাস্তাৰে গৈ থাকিবি কাম বুলি নাই নহয় মোৰ ছাৰ মই বুজাই দিম পইচা পাতি দি আহিবি চুৰ আছে মানুহটো ছাৰ হয় ছাৰ পইচা পাতিখিনি থানাত দি যাবি মই এড্ৰেছটো দি দিছো ৰাস্তাৰে গৈ থাকিবি বাওঁফালে যাবি আৰু সোঁফালে যাবি সোঁফালে যাম তাত জংঘল এখন পাবি জংঘলত মই কৈছো নহয় জংঘলত তই
মাজতে কাষতে কবৰস্থান পাবি। তাই কি কৰিম মই? হেই কবৰস্থানত জুই জ্বলি আছে চাবি। এই মোৰ দাড়ি পুৰা খাই যাব। মই কৈ আছো সেই জুইক সুধিবি তোক প্ৰেমানন্দৰ ঘৰ দেখুৱাই দিব। কাৰ ঘৰ? প্ৰেমানন্দৰ ঘৰ। প্ৰেমানন্দ ঘৰ। জুইৰ কুৰা সুধিবি। মই কোনপিনে যাম? এইফালে যাবি যা। যাম। আমি আমাৰ টাইম নাই। ছাৰ বলো বলো। পইচা লাগে। পইচা দি যাবি। পইচা নাই। আপুনি কাঢ়ি ল'ব লাগিছিল পইচা। লওক চলক যাব লাগে সোনকালে। এইজনী যে আৰু মাকৰ ঘৰলৈ গ'লে আহিবকে ইচ্ছা নকৰে। কি যে হ'ব আৰু। দেউতা, কি মাজনী? মোৰ আপোনাৰ লগত ডাঙৰ এটা কথা আছে। কি কথা? কিবা বেয়া কথা নেকি? নহয় দেউতা, মানে মোক এজন ল'ৰাই ভাল পায় আৰু মই তেওঁক ভাল পাওঁ। যদি আপুনি বেয়া নাপায়। তুমি কি কৈছা? আহাচোন আহা মোৰ কাষতে বহা। তোমাক আৰু মিহিৰামক সৰুৰে পৰা তুলি টানি ডাঙৰ দীঘল কৰিলো আৰু মই আজি গমেই নাপালো তোমাক বিয়া দিবলগীয়া হ'ল। যোৱা মা কোনে আহে আহিব দিয়া। হ'ব দেউতা। জোনারে জোনাকত উজলি
জোনৰে জোনাকত উজলি উঠিছে জোনৰে জোনাকত উজলি উঠিছে জিৰিজিৰ বতাহত দেউদী নাচিছে দেখি জোনৰে জোনাকত এই ৰ ৰাজা এই ঘৰত কোৱা কথাবিলাক মনত আছেতো আছে আছে আৰু তোৰ গাত টেমা কি টেমা টেমা নহয় মোৰ প্ৰেমানন্দ আৰু তই মোক তাত গ'লে টেমা নামাতিবি হ'ব দে হ'ব দে টেমা অ তই প্ৰেমা হ'ব দে একো নকৰো ভুল নকৰিবি নকৰো ঘৰত কোনোবা আছে না সোমাব পাৰিম না ক'ত গ'লো সিহঁতৰ মানুহখিনি মানুহবিলাক নাই নেকি বাৰু সিহঁতৰ ঐ ৰাজা এইটো সিহঁতৰ ঘৰৰ হয় না হয় বাবা এইটোৱে আৰু আই ঐ বহুত দূৰৰ পৰা আহিছো অ' ৰাজা তোমালোকে আহিলা আমি আহিলো কৈলি মোৰ দেউতা নমস্কাৰ দেউতা আপোনাৰ হ'ব লগা মোৰ মানে হ'ব লগা বোৱাৰী বোৱাৰী নমস্কাৰ আৰু মোৰ পাহাৰীয়া মামা আৰু নমস্কাৰ ৰাজা মানে মামা আপোনাৰ হ'বলগীয়া আগিন বোৱাৰী আপোনালোকে বহকচোন দেই মই দেউতাক মাতি আহোঁগৈ আপোনালোকে আহিলে নমস্কাৰ মই কোনে তাতে আমাৰ কি হ'ল মা হ'বলগীয়া আপোনাৰ নমস্কাৰ বেয়া নাপাব দেই তাকে কোৱা নাই ভিতৰত কোন আছ চাহ অকমান আনি দিয়ক কি টেমা প্ৰেমা তই এই সৰু ছোৱালীজনী কিয় লাইন মাৰিছ নাই মই ঘৰত কৈছে না ভাল নহয় ইমান এনেকুৱা মানুহৰ লগত মই নাহো লাজ লাগে বন্দে মাতৰম বন্দে মাতৰম বন্দে মাতৰম বন্দে মাতৰম বন্দে মাতৰম বন্দে মাতৰম এইটো নেকি ঘৰ এইটো মাতচোন মাত ঐ মহিলা ওলাই আহ ঐ মহিলা ঐ পুলিচ আহিছে ওলাইছে ওলাই যোৱা কি হ'ল কি হ'ল তহঁতৰ পুলিচ পুলিচ অ দাদা অ নহয় অ বিয়াই কোনোবা আহিছে পুলিচ লৈ ধৰি পাব আহিছে চাকি কাটি লৈ বিয়াই কৰিব আহিছে নেকি মোক অ মোক নহয় আনে সোনকালে কোনে আও পুলিচ চোন কিয় আহিছে তহঁতে কি হ'ল মানে এই কৈ দেচোন কোন আহিছে কি কমপ্লেইন আছে কৈ দে কিয় আহিছ ই মতছে কৰি ন বিয়াই অ তো আকৌ কিয় আহিছ তহঁতে পঠা নাই এনেকুৱা পুলিচ লৈ অহাটো ভাল হোৱা নাই দেই মই ইহঁতক মাতি দিম ইহঁতক কোনোবা আলহী নেকি ঠিক নাই মাতি আছো মাতি আছো মুহি কি নাম মিহিৰা মিহিৰা মুহিৰা আছো না কোনে আহিছে এইটো বেয়া দম দিছে দেখা নাই ইহঁতে আহি আছে কি হ'লনো কি হ'ল মানে কৈ দেচোন কি হ'ল তই
ছোৱালী দিম বোলে মোৰ পৰা 320 টকা লৈছে এতিয়া ছোৱালীও নাই পইচাও নাই ছোৱালী লাগে ছোৱালী কি খুলিছে এইবিলাক ছাৰ ফিটা ধৰ গণ্ডগোলটো অলপ বেছি যেন পাইছো মইতো এতিয়া ভাবি আছো উঠুনি চাই আছো নহয় ৰুল পইচা দে নহ'লে ছোৱালী দে মুঠতে আমাৰ হিচাখিনি পাব লাগে কি পইচা লাগে পইচা লাগে ক'ত পইচা পাম আমি কথা নাই মাত নাই টকা লাগে নুবা হয়নে বিয়াই হয় টকা লাগে ইহঁতক সঁচা কথা ক জানো সঁচা মই কেতিয়া তোমাৰ পৰা 320 টকা ছোৱালী দিম লৈছিলো মই লেডিজ দিম বুলি লৈছিলো আমাৰ বাবাটো এইটো পইচা দিম বুলিতো লোৱা নাছিল লেডিজ দিম বুলি লৈছে তহঁতে ছোৱালী কি বস্তু লেডিজ কি বস্তু তহঁতে জানো না ছোৱালীটো হ'ল ক'ৰবাত দোকানত পোৱা লেডিজটোৱে মানুহ বিয়া পাতা বাবা পইচা লোৱাটো জানো সঁচা মা কুহিলি চাওঁ এইপিনে ওলাই আছো কুইলি মাতিলে নহ'ব একদম গোটেই মানুহখিনি মাত আজি সঁচা বিচাৰ লাগে ইটো যদি বেয়া হয় ইয়াকো থাপ দিম ঐ ঘৰৰ ভিতৰত কোনে আছো সকলো ওলাই আছো না খাই থাকিলে কি হৈ থাকে না এতিয়া কথাটো ক কোনে কি কৰিছিলে কথাটো ক আমাক ছোৱালী লাগে কি ছোৱালী লাগে তহঁতক কি ছোৱালী ইহঁতক মাৰিব লাগে নহয় আমাক ছোৱালী লাগে মনে ছাৰ ফিটা ধৰ কেছটো অলপ বেছি গণ্ডগোল হে এক মিনিট পইচা কোনে দিছিলে মই দিছে ছাৰ চাব দেই ছাৰ পইচা কোনে লৈছিলে মই ছাৰ হয় নেকি ই পইচা দিছে ই লৈছে ই কিন্তু আমাকো পইচা দিছে কিন্তু এটা ডাঙৰ কথা ছাৰ তহঁতেও তাৰমানে ইয়াৰ পৰা পইচা লৈ তই পইচা দিব আছ মোক খাই পালে ইয়াক লকআপত ভৰাই থোৱা ভাল হ'ব ছাৰ এই আমাৰ এডাল ভ্ৰাম্যমান লকআপ ৰাস্তাত দৰাক দিয়া হয় এডাল দি গম পাইছা নাই ইয়াক এতিয়া বান্ধক তথাপিতো কেছটো বহুত ডাঙৰ গণ্ডগোলটো ইয়াক ছাৰ লকআপত ভৰাই দি দিয়ক নাই কান্দিলে নহ'ব ছাৰ ফিটা ধৰ ইয়াক নিবই লাগিব লৈ যাম তো ঐ যদি মোৰ ল'ৰা লৈ যায় তেনেহ'লে দিগদাৰ দাদা তই মোৰ বাবত টকা ললি সৰুৰ পৰা ডাঙৰ হ'লো সমানে এতিয়া মই বুজিছোঁ তাৰ প্ৰতিফল এয়া পাইছোঁ মই যাম দাদা মই যাম এক মিনিট ভণ্টি ৰচোন ছাৰ ফিটা ধৰ মানে লিলিছে কান্দিলে মোৰো কিবা চকুৰ পানী ওলা হৈ যায় আচলতে কি নিজৰ বিয়াখন নহ'লতো মানে কলিজাখন কিবা ধপধপাই উঠে বিয়াৰ কথা শুনিলে কান্দিলে এটা কাম কৰোঁ নেকি ছাৰ ফিটা ধৰ ইহঁত দুটা বিয়াখন পাতিয়ে দিওঁ কোন ইহঁত দুটা এইটো বান্দৰ নিচিনা ডেকা ল'ৰাটোৰ লগত মই বিয়া পাতিম ইমান কষ্ট কৰি মই ইমান দূৰৰ পৰা আহিছোঁ এইটো মোৰ বিয়া ঘৰ ইমান ধুনীয়া ডাঙৰ আৰু মই ইয়াৰ লগতে এই জংঘলত বিয়া পাতিম মই জংঘলৰে হ'লে মানে কথা মই বেলেগ আধুনিক জংঘল মই নহয় ইহঁত দুটাই মানে নাই মোৰ ভাগিন আছে নহয় কৰে যা ইয়াৰ ঠিক হ'ব বাবা আজি তোৰ বিয়া হ'ব দে বাবা মিঠাই মোক বেছিকৈ হ'লে কাৰোবাৰ লগত বিয়া হ'লে বিয়াখন আজিয়ে পাতি দিওঁ পুলিচৰ মানে সাক্ষী ৰাখি বিয়া যদি পাতি দিয়া নহয় এখন বিয়া বিৰাট ভাল হয় হ'ব কিন্তু এটা কথা পইচা নুখুজিব পইচা নালাগে পিছত পাৰ্টি এটা দি দিবি আচ্ছা এই মালা চালা ক'ৰবাত আছে নেকি মালা আমি মালা নালাগে আছে আৰু তহঁতে ফূৰ্তি কৰ পিছত পাৰ্টি দি দিবি না ছাৰ ফিটা ধৰ তথাপিও নাপায় পইচাটো এনেও দিব লগা আছে পইচাটো মাফ কৰি দিলোঁ বাৰু চব পইচা মাফ কিন্তু পাৰ্টি এটা দিবি থানাত এইবাৰ থানা আমি পথাৰত পাতিম ডাঙৰ থানা পাতিম পইচা এই গম পাই পাৰ্টি দিবি ছাৰ আমি কৈছোঁ আমাৰ ডিউটি বহুত আছে তহঁতে বিয়া চিয়া পাতি থৈ পইচা লাগে বিয়াই তই এটা লয় এই মইনাক দি দে আৰু মই এটাক ভাগিনত দি দিওঁ ভাল তই নিপিন্ধিবি ভালদৰে পিন্ধি দিবি দেই
দে দে পিঠা দে কোন গালা পিঠা দিব লাগে আজি পৰা মোক বোৱাৰী হ'লা দিয়া ও বিয়া বিয়া লাগিছে তহঁতৰ দুটা কি হৈছে চশমা পিন্ধি পিন্ধি দাড়ি দাড়ি চুমা খাইছে ভাগিন বোৱাৰী পোৱা নাই কথা চিনি নাপায় আই বৈৰাম ঢোলটো লৈ আহ ঐ কোন গলা ইমান ধুনীয়া লাগিছে আজি ঢোল ঢোল বজাম মই নাচিম তই নাচিম নাচ তই চকু পানী বন্ধ হৈ গ'ল না ফুটাটো কিবা গণ্ডগোল আছিলে নেকি অথনি ওলাইছিলে এই দুটো বাবাটো কান্দি আছে এইটো বাপেৰে নে পুতেৰে তই বাপেৰে নে পুতেৰে অ পুতেক এই তেৰা নাচ বিয়া হৈছে আৰু তোৰে বিয়া নহ'ল আমাৰ ভাগিনতো হ'ল তোৰ ভাগিন মানে মোৰ ভাগিন হয়নে নহয় এইটো কেনেকুৱা বিয়া ফূৰ্তি কৰিব আহিছে আকৌ সি দুখ কৰা কথা কৈছে নাচাবি